24 আৰু 25 ছেপ্টেম্বৰ মঙ্গল আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম অৰুণাচল সীমান্তৱৰ্তী বিশ্বনাথ জিলাৰ জয়সিদ্ধি অঞ্চলৰ জয়পুৰ গাঁৱৰ বুঢ়াখেল নামঘৰত বুঢ়াখেলৰ উদ্যোগত লগতে জয়সিদ্ধি অঞ্চলৰ পাঁচখেলৰ সহযোগত অনুষ্ঠিত হ'ব ভাওনা কৰ্ণপৰ্ব নাটভাগ। বৰ্তমান পূৰ্ণগতিত আখৰা চলি থকা দেখা গৈছে। বুঢ়াখেলৰ লগত সহযোগ কৰিব জয়সিদ্ধি অঞ্চলৰ জয়পুৰ পূব খেল, জয়পুৰ পশ্চিম খেল, জয়পুৰ মাজগাঁও খেল আৰু জয়সিদ্ধি মধুপুৰ খেল। বুঢ়াখেলক কেন্দ্ৰ কৰি মুঠ 5খন সমাজৰ প্ৰায় 300 ঘৰ গৃহস্থই এই ভাওনা ভাগৰ লগত জড়িত হ'ব বুলি ভাওনা অনুষ্ঠিত হ'ব লগা হৰি মন্দিৰ ভাগৰ সম্পাদক বুবুনাথে আমাক জনাবলৈ দিয়ে। লগতে সম্পাদকগৰাকীয়ে কয় যে আমাৰ এই ভাওনা ভাগৰ যিসকল ভাৱৰীয়া সকলো কম বয়সৰ যুৱক যুৱতী। মানুহ মাত্ৰেই ভুল হোৱাটো স্বাভাৱিক, সেয়েহে সকলো ভাৱৰীয়াৰ হৈ ক্ষমা ভিক্ষা বিচাৰিছে ৰাইজৰ ওচৰত সম্পাদকগৰাকীয়ে। লগতে ভাওনা ভাগ উপভোগ কৰিবৰ কাৰণে সমূহ ভক্তপ্ৰাণ ৰাইজক সাদৰেৰে আমন্ত্ৰণ জনায় সম্পাদকগৰাকীয়ে। News Desk Report, Delightful Words. ছেপ্টেম্বৰ মাহৰ 24 আৰু 25, আহিনৰ 7 আৰু 8 তাৰিখে আমাৰ এই জয়পুৰ বুঢ়াখেল নামঘৰত অৰ্থাৎ বিশ্বনাথ জিলাৰ অন্তৰ্গত অৰুণাচল সীমান্তৱৰ্তী জয়সিদ্ধি অঞ্চলৰে এটি চালুকীয়া অনুষ্ঠান। আচলতে সেই অনুষ্ঠান ভাগতে আমি আজি পূৰ্ণাংগৰ হিচাপত এখন কৰ্ণপৰ্ব নাট অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু ইয়াৰ লগত সংগতি সহযোগত আছে আমাৰ এই জয়সিদ্ধি অঞ্চলৰে 5টা খেল। এই 5টা খেলৰ ভিতৰত জয়পুৰ পূব খেল, জয়পুৰ পশ্চিম খেল, মাজগাঁও আৰু জয়সিদ্ধি মধুপুৰ খেল। গতিকে তেখেতলোকৰ যিসকল ভাৱৰীয়া আছে, এই সকলোখিনি ভাৱৰীয়া আচলতে নিচেই কম বয়সৰ চালুকীয়া। গতিকে তেখেতলোকক আমি শিকাই বুজাই আজি এই অহা আহিনৰ 7 আৰু 8 তাৰিখে আমি যিভাগ নাট অনুষ্ঠিত কৰিম বুলি আগবাঢ়িছোঁ, তেখেতলোকে আচলতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেই বলিষ্ঠ পদক্ষেপৰ কাৰণে আমি আমাৰ এই অনুষ্ঠান ভাগে যাতে ভৱিষ্যতে উঠি অহা প্ৰজন্মক যথেষ্ট সহায় সহযোগ আগবঢ়াব, সেই ক্ষেত্ৰত আমি এজন এই খেলৰে সক্ৰিয় সদস্য হিচাপে আমি সকলো ৰাইজৰ অৰ্থাৎ বিশ্বনাথ জিলাৰ অন্তৰ্গত যিমানসমূহ আমাৰ গাঁও আছে, এই গাঁৱৰ সকলো ৰাইজক আমি আমাৰ ভাওনা ভাগ উপভোগ কৰিবৰ কাৰণে আমি এই চেনেলৰ জৰিয়তে আমি অনুৰোধ জনালোঁ। ধন্যবাদ।